নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু মোৰ ফালৰ পৰা আপোনালোকৰ সকলোকে নতুন বছৰৰ বহুত শুভেচ্ছা জনালোঁ। লগতে বহুত মৰম দিছিলোঁ। নতুন বছৰটোত আপোনালোকৰ সকলোৱে ভাল হওক, ভালে থাকক, সপোনবোৰ পূৰণ হওক, সফলতা লাভ কৰক, তাকে কামনা কৰিলোঁ। পুনৰবাৰ আপোনালোকৰ সকলোকে নতুন বছৰ বহুত শুভেচ্ছা থাকিল। হেপী নিউ ইয়েৰ। আজি বছৰৰ প্ৰথমটো দিন। মই ক'তো যোৱাই নহ'ল, ঘৰতে আছোঁ আৰু এয়া ৰ'দ লৈ বহি আছোঁ। এয়া আপোনালোকেও অলপ দেখা দিছোঁ আমাৰ গাঁৱলীয়া পৰিৱেশটো। এয়া সকলোৱে নতুন বছৰটোত কিবা এটা কৰাৰ হেঁপাহ থাকে। সেইকাৰণে ময়ো ভাবিলোঁ ভিডিঅ' এটাকে বনাওঁ আজি। আগতে এনেকৈ ভিডিঅ' বনোৱা হোৱা নাই বাৰু, এই শ্বৰ্টবিলাক দি থাকোঁ আৰু তাকে কিনো দিমকৈ ভাবিলোঁ আপোনালোকক ৰেচিপি এটাকে শ্বেয়াৰ কৰি দিওঁ মই বনোৱা। আৰু আজি আপোনালোকলৈ লৈ অহা ৰেচিপিটো হৈছে গাহৰি মাংস পাতত দিয়া। সকলোৱে চাগে খাইছে নহয় জানো, নাই খোৱা যদি এবাৰ ট্ৰাই কৰি চাব। বোলক তেতিয়াহ'লে এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া হৈছে বইল কৰি লোৱা গাহৰি মাংস। সেয়া পিঁয়াজ আৰু ধনিয়া, কেঁচা জলকীয়া, হালধি, এয়া শুকান জলকীয়া পিছা, নহৰু আৰু খৰিচা আৰু মেজেঙা গুটি। এতিয়া সকলোখিনি মিক্স কৰি এনেকৈ সানি লৈছোঁ। এতিয়া ধুনীয়াকৈ কলপাতখন ৰৈয়াই বান্ধি লৈছোঁ। এয়া এতিয়া এইটো বান্ধি হৈ গ'ল। এতিয়া গৈ কেৰাহীখন বহাই লৈ কলপাতত পোলাওটো দি দিছোঁ কেৰাহীখনত। এতিয়া ঢাকোনখন দি অলপ দেৰি ৰাখি থ'ব এনেকৈ। আৰু এনেকৈ ঢাকোনখন আঁতৰাই মাজে মাজে চাই থাকিব। আৰু এনেকৈ পাতখন জ্বলি অহা দেখিলে অলপ দেৰি পিছত নমাই ৰাখিব। এতিয়া ফাইনেলি পাতত দিয়া গাহৰি মাংস হৈ গ'ল। ইমান ছফ্ট কোমল হৈছে নহয়, আপোনালোকে এবাৰ খাই চাবচোন সঁচাকৈ। ভিডিঅ'টো চাই বাৰু কেনেকুৱা পালে বন্ধু-বান্ধৱীসকল? যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ বাই বাই। পুনৰ আহি আছোঁ নতুন এটি ভিডিঅ' লৈ।